বন্ধুসকল, মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া মই খোপাত ফুলৰ মালা এনেকৈ ল'লোঁ। কাঠমালতী ফুলৰ মালাই গাঁঠি লৈছোঁ। আৰু বিহুত জেং বিহুৰ বাবে নাচিবলৈ কপৌ ফুল নাপালোঁ, আৰু সেইকাৰণে মই এই কাঠমালতী ফুলেই এনেকৈ মালা গাঁঠি লৈছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু কেনে পালে কমেণ্টত জনাব। এয়া মই যাবলৈ ৰেডি হৈ ল'লোঁ, আৰু আমি এতিয়া গৈ আছোঁ ৰঙালী বিহু সন্মিলনৰ জেং বিহু অনুষ্ঠানত অংশ ল'বলৈ। গাড়ীত এনেকৈ যাওঁতে বিহু গীত জুৰি গৈছোঁ। গোটেইকেইজনীয়ে বান্ধৱী একেলগে গৈ বহুত এনজয় কৰিলোঁ, ভাল লাগিল। আৰু আপোনালোককো দেখালোঁ। আৰু এয়া আমি আহি পালোঁ বিহুতলীত আহি পাই ইয়াৰ ভিতৰৰ ঘূৰি আছোঁ। এয়া মঞ্চখিনি আৰু গোটেই পৰিৱেশটো মই দেখাইছোঁ। সকলোবিলাক কাৰ্যসূচী আছে অসমীয়া দিনপঞ্জী উন্মোচন। অসমীয়া দিনপঞ্জী উন্মোচনৰ কাৰণে আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছেহি শ্ৰদ্ধাৰ শ্ৰীযুত ফুলেন দাস ডাঙৰীয়া সভাপতি ফুলেন দাস সভাপতি সকলোকে সুচাৰুৰূপে শৃংখলাবদ্ধভাৱে উপস্থিত হৈছে কাম কৰিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ফুলেন দাস ডাঙৰীয়াক দুআষাৰ ক'বলৈ। আৰু এয়া প্ৰথমে নাচনী বিহু দলৰ অনুষ্ঠানটো আছে, আৰু তাৰপিছতে আমাৰ জেং বিহু দলটো নাচিব।